হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি এটা নতুন ব্লগ লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি পথাৰত কুচিয়া বিচাৰিবলৈ আহিছোঁ। আপোনালোকক দেখাই যাম আমি কেনেকৈ কুচিয়া বিচাৰোঁ, আপোনালোকে চাই যাব। হয়তো আগৰ ব্লগত দেখিছিলে যে আমি যে কঠীয়া পাৰিবলৈ আহিছিলোঁ, এতিয়া আমি কঠীয়া তলিলৈ আহিছোঁ। তাত কঠীয়া কি হৈছে সেইটো চাই যাওঁ, আৰু তাত যদি আমি ভেকুলী পাওঁ তাৰপৰা ভেকুলী লৈ আমি কুচিয়া বিচাৰিবলৈ যামগৈ। আমি এতিয়া কঠীয়া তলিলৈ গৈ আছোঁ, আপোনালোকে চাই থাকক কঠীয়া কেনেকুৱা হ'ল। যে এখনে কঠীয়া তলিখন আমি যে পাৰিছিলোঁ আপোনালোকে আগৰ ব্লগত দেখিছিলে হ'লে, আমি কঠীয়া পাৰিবলৈ যাইছিলোঁ। এয়া চক কঠীয়া এতিয়া ওলাই আছে প্ৰায় এখন কঠীয়া তলি, আৰু এসপ্তাহমানৰ পিছত কঠীয়া উঠাব পৰা হৈ যাব। আৰু পথাৰতো হাল বোৱা প্ৰায় হৈ গৈছে। চ' আপোনালোকে চাই থাকিব। কঠীয়া উঠোৱা যদি মই পাৰোঁ ব্লগ দিব আপোনালোকক, নিশ্চয় দিম। আপোনালোকে ব্লগবোৰ চাই যাব। আপোনালোকে এইটো কি দেখিছে নাই? এইটো জোক, এইটো আৰু এটা চক, এইটো এটা দেখিছে? ভেকুলী নেপালোঁ। এতিয়া আমি বেলেগ এডোখৰলৈ গৈ আছোঁ। তাত পাওঁ নে নেপাওঁ আমি চাওঁ, আপোনালোকক দেখাই যাম। যদি পাওঁ আপোনালোকক নিশ্চয় দেখুৱাম। ইয়াত আমি অকল জোকহে পালোঁ। আপোনালোকে দেখিছে আগত জোক দুটা তিনিটা জোক, ঢেৰ জোক আছে ইয়াত। চ' অলপ ভয়ে লাগিলে, সেইকাৰণে তাৰপৰা আমি গুচি আহিলোঁ। এতিয়া বেলেগ এডোখৰ জেগালৈ যাওঁ, তাত যদি পাওঁ আপোনালোকে চাই থাকিব। এইটোৱে হৈছে বৰশীটো, যিটো সহায়ত আমি আজি কুচিয়া ধৰিবলৈ আহিছোঁ। আমি ইয়াত লগাবলৈ ভেকুলী বিচাৰি আছোঁ, পোৱাই নাই। আপোনালোকে চাই লওক, এইটো চক। এইটো দেখিছে নহয়, এইটোৱে বৰশীটো। আপোনালোকে দেখিবলৈ পাইছে ভেকুলী ধৰিবলৈ লৈ আছে। আমাৰ এজনে ভেকুলী এজনী ধৰিবলৈ পাৰিছে বাৰু, যেনে তেনে। আমাৰ এতিয়ালৈকে বাৰু দুজনী হৈছে বাৰু ভেকুলী। আপোনালোকে দেখিছে। আমি গাঁত এটা পাইছোঁ, এতিয়া আমি ভেকুলীটো লগাই ল'ম। গ'ল। এতিয়া আমি কুচিয়া গাঁতত ভেকুলী গাঁতত সোমাবলৈ লৈছে। যথেষ্ট গৰম। চ' এতিয়া বাঁহ এজোপা আছে আমাৰ পথাৰৰ মাজত, এজোপা আপোনালোকে দেখিছে যে। এই বাঁহজোপা তলত অলপ টাইম বহিছোঁ, আৰু বৰ ধুনীয়া বতাহ মাৰি আছে। এতিয়া এনেকৈ পথাৰত আহি বহি যথেষ্টই ভাল লাগে। আৰু আপোনালোকেও চাগে এইবোৰ কাম কৰিব। এতিয়া লকডাউন যিহে চলি আছে, আৰু দেশত যিহে কৰোণা মহামাৰী চলি আছে, চ' এইবোৰকে কৰি টাইমটো পাছ কৰি আছোঁ। আৰু আমাৰ আৰু এটা গাঁত পাইছোঁ। গাঁতটো এইটো আপোনালোকে দেখিছে। মই গাঁতটো ভালকৈ চিনি নাপাওঁ, সিহঁতি চিনি পায়, সিহঁতি আগতে কৰিয়ে থকা যে। এইজন হৈছে অৰূপ। মুখখন দেখুৱাই দে আকৌ। এইজন হৈছে আমাৰ সপোন। বৰষুণ দি আছে, আৰু একদম সৈফালৰ পৰা একদম হুৰহুৰাই আহিছে। বৰষুণে আহিছে নে কিবা বেলেগ বতাহ আহি আছে, একো ধৰিব পৰা নাই। এতিয়া আমি যাম। এতিয়া আমি ইয়াত সিহঁতিকেইটাই এয়া পাতি আছে, আৰু আমি গধূলি সময়ত আহি চাই যামহি লাগিলে নে নাই লগা। যদি লাগে আপোনালোকক নিশ্চয় দেখুৱাম। বৰষুণ যথেষ্ট ডাঙৰকৈ আহিছে। কেমেৰাত দেখিছে নে নেদেখা গম পোৱা নাই, কিন্তু হৰিয়া দেখিছে, হৰিডোখৰ পাইছেহি আৰু এইডোখৰ। ইয়াৰ চক, পিকচাৰ কোৱালিটি ভাল নাপাব, কিন্তু ইয়াৰ চক বৰষুণ দেখিছে। এতিয়া আকৌ আহিছোঁ আমি। এতিয়া আমাৰ কুচিয়া লাগিলে নে নাই চাবলৈ। উঠনি বৰষুণ দিছিলে, আৰু এতিয়া ৰ'দ দি আছে পূৰা। আপোনালোকে দেখিছেই চাগে, পূৰা চক ৰ'দ দি আছে। আৰু এইফালে চক, এইফালে নীলা হৈ আছে, আৰু এইফালে দেখিছে ক'লা হৈ আছে। ৰ'দ যথেষ্ট দিছে।
চালোঁ আমাৰ বৰশীত একো লগা নাই এতিয়ালৈকে বাৰু কুচিয়া। আপোনালোকে দেখিছে ইয়াত নদী পুৰা চাই আছে, কিন্তু আমি কুচিয়া বৰশীত এতিয়ালৈকে নাই লগা। আমি তাৰ বুলি কেঁকুৰা গাঁত এটা বিচাৰিছিলোঁ, হ'লে কেঁকুৰা এজনীহে পালোঁ। এইজনী দেখিছে আপোনালোকে। এতিয়া আমি বলমলৈ যাম আৰু এহেঁতিকেইটাই বলমত গৈ সাঁতুৰিব, আৰু মই চাগে ঘৰত সোমাই মই ঘৰতে গাটো ধুই ল'ম। তাৰপিছত আমি বলমলৈ যাম, তেতিয়া তাত দেখুৱাম তাত পানী কিমান হৈছে। আমাৰ ইয়াত অলপ আগত এতিয়া বৰষুণ এজাক দিলে, তাত চাগে পানী এতিয়া বহুত বাঢ়িলে। চ' আপোনালোকক দেখাই আছোঁ তাত কিমান পানী বাঢ়িছে আৰু কি কি হৈছে। মই এতিয়া বলমৰ ফালে আহিছোঁ ওলাই, আৰু সিহঁতিকেইটাও আছে গা ধুবলৈ আহিছে। আপোনালোকে চব এইকেইটা আপোনালোকে দেখিবলৈ পাইছে, সেইকেইটা বৰষুণ দিলে সেইজাক যথেষ্ট ডাঙৰ আছিল, আৰু প্ৰায় পানী যথেষ্ট পানী ইয়াত দেখিছে আপোনালোকে। এয়া দেখিছে, এয়া পানী দেখিছে। আপোনালোকক মই বেক কেমেৰা দি ভালকৈ দেখুৱাইছোঁ, আপোনালোকে চাওক। আপোনালোকে চাওক বৰষুণ যাক কিমান ডাঙৰ দিছিলে, আৰু ইয়াত কিমান পানী এতিয়া হৈ আছে। কালি সেইদিনাখন যে মই ইয়াৰ আগৰ ব্লগটো যিটো দিছিলোঁ, তাত আপোনালোকে ইয়াত পাৰবোৰ দেখি আছিলে। এতিয়া চাওক ইয়াত পাৰ নাই, আৰু পানীৰ স্পীডটো চাওক। চাওক পানীৰ স্পীডটো চাওক, পানী দেখিছে যথেষ্ট ইয়াত সোঁত বাঢ়িছে। ইয়াত চাওক সিহঁতি এতিয়া ভয় কৰিছে ইয়াত নামো নে নানামে। এতিয়া আপোনালোকে চাওক পানীৰ সোঁত দেখিছে নে কিমান স্পীডত বৈছে। এতিয়া চাওক মই ভৰিকেইটা দি থৈছোঁ, মোৰ ভৰিকেইটা দেখিছে নচুৱাই পেলাইছে একদম। আৰু চাগে আপোনালোকে পানীৰ আৱাজটো শুনিছে কিমান ডাঙৰ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি আৰু নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, আৰু কিবা যদি ভুল হয় আপোনালোকে কমেণ্ট বক্সত জনাব। মই নিশ্চয় সেইখিনি শুদ্ধ কৰি আপোনালোকৰ আগত নেক্সট ব্লগত আৰু ইয়াতকৈ ভালকৈ দিবলৈ আপোনালোকক চেষ্টা কৰিম।